সোনাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ড্ৰাগছৰ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া ৰণুজ মিলি সোনাইত আজিও অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান মঙলবাৰে সোনাই আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছক গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ মাফিয়াক জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি মঙলবাৰে সোনাই আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছক গ্ৰেপ্তাৰ কৰে তৰাজনৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰণুজ মিলি আৰক্ষীৰ দলে কুখ্যাত ড্ৰাগছ মাফিয়া দীপক মিলিৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দীপক মিলিৰ ভাতৃ কুখ্যাত ড্ৰাগছ মাফিয়া ৰণুজ মিলিক কুখ্যাত ড্ৰাগছ মাফিয়া ৰণুজ মিলি আৰু দীপক মিলিয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ত জড়িত বুলি অভিযোগ কৰিছে স্থানীয় লোকে মই বজাৰৰ পৰা আহি আছিলোঁ সেইখিনিতে মই পুলিচৰ গাড়ী দীপক মিলিৰ ঘৰৰ ওচৰত দেখি মই বাইকটো ৰখাই বাইকৰ পৰা নামি দেখিলোঁ যে পুলিচ আছে তাৰপিছত দুই এজন গাঁৱৰ মানুহ আছিলে তেখেতসকলক সোধোতে ক'লে যে এই ড্ৰাগছৰ কেটৰ আহিছে ড্ৰাগ লৈছে বুলি আৰু তাৰপিছত ময়ো সোমাই চাওঁ সঁচাকৈ পুলিচ আছে চেকিং কৰি আছিলে সেইখিনিয়ে মই ক'বলগীয়া বস্তু পালে বুলি কৈছে মই দেখা নাই বাৰু মোৰ চকুৰ আগত পোৱাটো মই দেখা নাই কিন্তু চিজ কৰাটো মই দেখিছোঁ বস্তু দেখিছোঁ হয় হয় আটক কৰিছে ৰণুজ মিলিক আটক কৰিছে হয় সন্দেহটো অনুমানে সিহঁতে মোৰ জনামতে মোৰ জনাৰ আগৰ পৰা কৰিব পাৰে কিন্তু মই জনাত দুবছৰ আঢ়ৈ বছৰ আগৰ পৰা কৰা মই দেখিছোঁ হয় শুনিছোঁ তেনেকুৱা দীপক মিলিও কৰে বুলি আপোনাৰ পৰিচয়টো মোৰ যাদৱ কুম্বাং এই একে গাঁৱৰে হয় মই